সকলো দেৱতাৰ ভিতৰত ভগৱান শিৱ এক এনে দেৱতা হয় যি নিজৰ ভক্তসকলৰ ওপৰত শীঘ্ৰে প্ৰসন্ন হয়। সেইবাবে মহাদেৱক ভোলানাথ কোৱা হয় আৰু এইবাবেই অসুৰসকলে বৰদান কৰিবলৈ মহাদেৱৰ তপস্যা কৰে আৰু মহাদেৱৰ পৰা মনে বিচৰা বৰদান প্ৰাপ্ত কৰিছিল। মেঘ ৰাশি, এই ৰাশিৰ স্বামী মংগল হয় আৰু মংগলৰ পূজন শিৱলিংগৰ ৰূপে কৰা হয়। এই ৰাশিৰ লোকে শিৱলিংগত কেঁচা গাখীৰ তথা দৈ অৰ্পণ কৰিব লাগে, লগতে ভোলানাথক ধতুৰা অৰ্পণ কৰিব লাগে। কৰ্পূৰ জ্বলাই মহাদেৱৰ আৰতি কৰিব লাগে। বৃষ ৰাশি, বৃষভ ৰাশিৰ লোকে শিৱ মন্দিৰলৈ গৈ ভগৱান শিৱক কুঁহিয়াৰ ৰসে স্নান কৰাব লাগে। ইয়াৰ লগতে খৰিকা যাই ফুল অৰ্পণ কৰিব লাগে। অন্তত ভগৱান শিৱক মিঠাই ভোগ দি আৰতি কৰিব লাগে। মিথুন, এই ৰাশিৰ লোকে স্পষ্টিকৰ শিৱলিংগৰ পূজা কৰিলে শ্ৰেষ্ঠ হয়। যদি স্পষ্টিকৰ শিৱলিংগ উপলব্ধ নহয় তেতিয়া শিৱলিংগৰ পূজন কৰিব পৰা যায়। মিথুন ৰাশিৰ লোকে ৰঙা জবা ফুল, চন্দন, ইত্ৰ আদিৰে শিৱলিংগৰ অভিষেক কৰিব লাগে। আকন গছৰ ফুল অৰ্পণ কৰিব লাগে। মিঠা ভোগ লগাই আৰতি কৰিব লাগে। কৰ্কট, এই ৰাশিৰ লোকে অষ্টগন্ধ আৰু চন্দনেৰে মহাদেৱৰ অভিষেক কৰিব লাগে। আটাৰে তৈয়াৰী ৰুটিৰে ভোগ লগাই শিৱলিংগৰ পূজন কৰিব লাগে। শিৱলিংগত প্ৰতিদিনে কেঁচা গাখীৰ অৰ্পণ কৰিব লাগে আৰু লগতে জল অৰ্পণ কৰিব লাগে। সিংহ, এই ৰাশিৰ লোকে ফলৰ ৰস আৰু পানীত চেনি মিহলাই শিৱলিংগৰ অভিষেক কৰিব লাগে। লগতে মহাদেৱক আকন ফুল অৰ্পণ কৰিব লাগে। পুষ্পৰ লগতে বেলপাত অৰ্পণ কৰিব লাগে। মিঠাইৰ ভোগ দিব লাগে। কন্যা, এই ৰাশিৰ লোকে মহাদেৱক বগৰী, ধতুৰা, ভাং আৰু অকন গছৰ ফুল অৰ্পণ কৰিব লাগে। লগতে বেলপাতত নৈবেদ্য অৰ্পিত কৰিব লাগে। অন্তত কৰ্পূৰ মিশ্ৰিত জলেৰে মহাদেৱৰ অভিষেক কৰিব লাগে। শিৱৰ পূজনৰ পাছত মহাদেৱৰ পৰিক্ৰমা কৰিব লাগে। এনে কৰিলে শীঘ্ৰেই শুভ ফল প্ৰাপ্ত হয়। তুলা, তুলা ৰাশিৰ লোকে জলত নানা ধৰণৰ ফুল লৈ সেই জলেৰে মহাদেৱৰ অভিষেক কৰিব লাগে। ইয়াৰ পাছত বেলপাত, খৰিকা যাই, জবা চাউল, চন্দন আদি ভোলানাথক অৰ্পণ কৰিব লাগে। অন্তত আৰতি কৰিব লাগে। বৃশ্চিক, এই ৰাশিৰ লোকে শুদ্ধ জলেৰে শিৱলিংগৰ অভিষেক কৰিব লাগে। মৌ ঘিউৰে স্নান কৰোৱাৰ পাছত পুনৰ জলেৰে স্নান কৰাব লাগে আৰু পূজন কৰি আৰতি কৰিব লাগে। ৰঙা ৰঙৰ পুষ্প অৰ্পণ কৰিব লাগে। পূজনৰ পাছত মচুৰ দালিৰ দান কৰিব লাগে। ধনু, ধনু ৰাশিৰ লোকে ভাত তথা চাউলেৰে শিৱলিংগৰ শৃংগাৰ কৰিব লাগে। প্ৰথমে চাউল সিজাই ঠাণ্ডা কৰি শিৱলিংগৰ শৃংগাৰ কৰিব লাগে। শুকান মেৱেৰ ভোগ লগাব লাগে। বেলপাত, জবা ফুল আদি অৰ্পিত কৰি আৰতি কৰিব লাগে। মকৰ, এই ৰাশিৰ লোকে ঘেঁহুৰে শিৱলিংগক ধুই বিধি বিধানেৰে পূজন কৰিব লাগে। পূজন আৰতি পূৰ্ণ হোৱাৰ পাছত ঘেঁহুৰ দান দৰিদ্ৰ লোকক কৰিব লাগে। এই উপায়ৰ দ্বাৰা ব্যক্তিৰ সকলো সমস্যা সমাপ্ত হয়। কুম্ভ, এই ৰাশিৰ লোকে বগা কল তিলক মিলাই এনে শিৱলিংগক অৰ্পণ কৰিব লাগে যি একান্ত স্থানত আছে। জলত তিল মিহলাই শিৱলিংগৰ ভালদৰে স্নান কৰাব লাগে। ইয়াৰ পাছত বগা কলা তিল অৰ্পণ কৰিব লাগে। পূজনৰ পাছত আৰতি কৰিব লাগে। মীন, এই ৰাশিৰ লোকে নিশা আহত গছৰ তলত বহি শিৱলিংগৰ পূজন কৰিব লাগে। সেই সময়ত ওম নমঃ শিৱায় ৩৫ বাৰ উচ্চাৰণ কৰি বেলপাত অৰ্পণ কৰিব লাগে। বেলপাত অৰ্পণ কৰি আৰতি কৰিব লাগে। শিৱলিংগৰ ওপৰত বুট দালি অৰ্পিত কৰিব লাগে আৰু পূজনৰ পাছত সেয়া দান কৰিব লাগে।